নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অসম এক্সাম চেনেলটিৰ অন্য এটা নতুন ভিডিঅ'লৈ, য'ত আজি আমি গুৱাহাটী বিশ্ববিদ্যালয়ে এখন নতুনকৈ প্ৰেছ ৰিলিজ জাৰি কৰিছে। গতিকে এই প্ৰেছ ৰিলিজখনত কি উল্লেখ কৰিছে আমি চাওঁ। এইখন হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ে আজি ৰিলিজ কৰা প্ৰেছ ৰিলিজ। ইয়াত গুৱাহাটী বিশ্ববিদ্যালয়ে উল্লেখ কৰিছে যে ইয়াৰ দ্বাৰা সংশ্লিষ্ট সকলোকে জনোৱা হয় যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত সাধাৰণ মহাবিদ্যালয়ত অধ্যয়নত যিসকল ছাত্ৰ ছাত্ৰীয়ে 2021-22 বৰ্ষৰ পঞ্চম ষাণ্মাসিক পৰীক্ষাৰ উত্তৰ বহীৰ পুনৰ্মূল্যায়নৰ বাবে আবেদন কৰিছে, তেওঁলোকৰ উত্তৰ বহীসমূহ পুনৰ্মূল্যায়ন কৰি তাৰ ফলাফলসমূহ ইতিমধ্যে ঘোষণা কৰা হৈছে। ইচ্ছুক ছাত্ৰ ছাত্ৰীসকলে নিজৰ পুনৰ্মূল্যায়িত উত্তৰ বহীসমূহ অহা 12 ছেপ্টেম্বৰ 2022 তাৰিখৰ পৰা 24 ছেপ্টেম্বৰ 2022 তাৰিখৰ ভিতৰত বিশ্ববিদ্যালয় আহি নিজে চাব পাৰিব। ছাত্ৰ ছাত্ৰীসকলে উত্তৰ বহী চোৱাৰ বাবে নিৰ্ধাৰণ কৰা নিৰ্দিষ্ট তাৰিখত বিশ্ববিদ্যালয় আহিবলৈ অনুৰোধ জনোৱা হ'ল। ছাত্ৰ ছাত্ৰীসকলে বিশ্ববিদ্যালয়লৈ আহোঁতে পৰীক্ষাৰ প্ৰৱেশপত্ৰ অৰ্থাৎ এডমিট কাৰ্ড আৰু পুনৰ্মূল্যায়নৰ আবেদনৰ ৰচিদ নিজৰ লগত লৈ আহিব লাগিব। অৰ্থাৎ এই প্ৰেছ ৰিলিজখনত এইটোৱে কোৱা হৈছে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে 2021-22 বৰ্ষৰ 5 ছেমিষ্টাৰৰ যি ৰিভেলেশ্যনৰ বাবে এপ্লাই কৰিছিল, সেইসকল ছাত্ৰ ছাত্ৰীয়ে যদিহে তেওঁলোকৰ ৰিভেলেশ্যনৰ বহীসমূহ চাব বিচাৰে, তেন্তে অহা 12 ছেপ্টেম্বৰৰ পৰা 24 ছেপ্টেম্বৰৰ ভিতৰত চাব পাৰিব। আৰু সেই বহীসমূহ চাবৰ বাবে ছাত্ৰ ছাত্ৰীসকলক কিছুমান নিৰ্ধাৰিত কেইটামান ডেট গুৱাহাটী ইউনিভাৰ্চিটিয়ে নিৰ্ধাৰিত কৰি দিছে। গতিকে সেই ডেটকেইটা হৈছে ধুবুৰী জিলাৰ অন্তৰ্গত যিসমূহ মহাবিদ্যালয় আছে, সেই মহাবিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ বহী 12 ছেপ্টেম্বৰ তাৰিখে আহি গুৱাহাটী বিশ্ববিদ্যালয়ত চাব পাৰিব। আৰু বঙাইগাঁও জিলাৰ মহাবিদ্যালয়সমূহৰ যি অন্তৰ্গত ছাত্ৰ ছাত্ৰী আছে, সেই ছাত্ৰ ছাত্ৰীসমূহে তেওঁলোকৰ বহীসমূহ 13 ছেপ্টেম্বৰ তাৰিখে গুৱাহাটী বিশ্ববিদ্যালয় আহি চাব পাৰিব। তেনেকৈ গোৱালপাৰা জিলাৰ মহাবিদ্যালয়সমূহৰ যিসমূহ ছাত্ৰ ছাত্ৰী আছে, সেই ছাত্ৰ ছাত্ৰীসমূহে তেওঁলোকৰ বহীসমূহ 15 ছেপ্টেম্বৰ তাৰিখে গুৱাহাটী বিশ্ববিদ্যালয় আহি চাব পাৰিব। আৰু নলবাৰী আৰু মৰিগাঁও জিলাৰ মহাবিদ্যালয়সমূহৰ অন্তৰ্গত যিসমূহ ছাত্ৰ ছাত্ৰী আছে, সেই ছাত্ৰ ছাত্ৰীসমূহে তেওঁলোকৰ বহীসমূহ 16 ছেপ্টেম্বৰ তাৰিখে গুৱাহাটী বিশ্ববিদ্যালয় আহি চাব পাৰিব। দৰং আৰু অবিভক্ত বৰপেটা জিলাৰ মহাবিদ্যালয়সমূহৰ যিসকল ছাত্ৰ ছাত্ৰী আছে, সেই ছাত্ৰ ছাত্ৰীসমূহে তেওঁলোকৰ বহীসমূহ 19 ছেপ্টেম্বৰ তাৰিখে গুৱাহাটী বিশ্ববিদ্যালয় আহি চাব পাৰিব। ওদালগুৰি, চিৰাং, কোকৰাঝাৰ জিলাৰ মহাবিদ্যালয়সমূহৰ যিসমূহ ছাত্ৰ ছাত্ৰী আছে, সেই ছাত্ৰ ছাত্ৰীসমূহে তেওঁলোকৰ বহীসমূহ 20 ছেপ্টেম্বৰ তাৰিখে আহি গুৱাহাটী বিশ্ববিদ্যালয়ত চাব পাৰিব। আৰু নগাঁও জিলাৰ মহাবিদ্যালয়সমূহৰ অন্তৰ্গত যিসমূহ ছাত্ৰ ছাত্ৰী আছে, সেই ছাত্ৰ ছাত্ৰীসমূহে তেওঁলোকৰ বহীসমূহ 21 ছেপ্টেম্বৰ তাৰিখে গুৱাহাটী বিশ্ববিদ্যালয় আহি চাব পাৰিব। তেনেকৈ শোণিতপুৰ জিলাৰ মহাবিদ্যালয়সমূহৰ যিসমূহ ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকে তেওঁলোকৰ বহীসমূহ 22 ছেপ্টেম্বৰ তাৰিখে গুৱাহাটী বিশ্ববিদ্যালয় আহি চাব পাৰিব। আৰু হোজাই, কামৰূপ গ্ৰাম্য আৰু মহানগৰ জিলাৰ মহাবিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসমূহে 23 ছেপ্টেম্বৰ তাৰিখে গুৱাহাটী বিশ্ববিদ্যালয় আহি তেওঁলোকৰ বহীসমূহ চাব পাৰিব। আৰু যে কামৰূপ জিলাৰ কামৰূপ গ্ৰাম্য আৰু মহানগৰ জিলাৰ মহাবিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসমূহে তেওঁলোকৰ বহীসমূহ 24 ছেপ্টেম্বৰ তাৰিখে গুৱাহাটী বিশ্ববিদ্যালয় আহি চাব পাৰিব। গতিকে এইকেইটা দিন গুৱাহাটী বিশ্ববিদ্যালয়ে নিৰ্ধাৰিত কৰি দিছে। ইয়াৰ উপৰিও ইয়াত আৰু এটা কথা উল্লেখ কৰা হৈছে যে ইয়াৰ লগতে 2017 আৰু 2018 বৰ্ষত নামভৰ্তি কৰা নন চিবিচিয়াছ পাঠ্যক্ৰম 3 বছৰীয়া স্নাতক ষাণ্মাসিকৰ কলা, বিজ্ঞান, বাণিজ্য আৰু বিভাগ শাখাৰ 2022 বৰ্ষত অনুষ্ঠিত পঞ্চম আৰু ষষ্ঠ ষাণ্মাসিকৰ পৰীক্ষাৰ্থীসকলক জনোৱা হয় যে অহা 20 ছেপ্টেম্বৰ 2022 তাৰিখে বা তাৰ পূৰ্বে সেই পৰীক্ষাসমূহৰ ফলাফল ঘোষণা কৰা হ'ব। অৰ্থাৎ যিসকল 2017 আৰু 2018 বৰ্ষৰ ছাত্ৰ ছাত্ৰীয়ে অৰ্থাৎ নন চিবিচিয়াছৰ ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ যি 5 ছেমিষ্টাৰ আৰু 6 ছেমিষ্টাৰৰ পৰীক্ষাৰ ফলাফল এতিয়াও পোৱা নাই, তেওঁলোকে সেই পৰীক্ষাৰ ফলাফলসমূহ 20 ছেপ্টেম্বৰ বা তাৰ পূৰ্বে গুৱাহাটী বিশ্ববিদ্যালয়ে সেই ফলাফলসমূহ ঘোষণা কৰিব বুলি ইয়াত প্ৰকাশ কৰিছে। গতিকে গোটেই এই প্ৰেছ ৰিলিজখনত গুৱাহাটী বিশ্ববিদ্যালয়ে এইখিনিয়ে
আমাক জানিবলৈ দিছে। গতিকে নন CBCSৰ 2017-18 বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ যি 5 ছেমিষ্টাৰ আৰু 6 ছেমিষ্টাৰ ৰিজাল্ট যিদিনা প্ৰকাশ কৰে, অৰ্থাৎ 20 তাৰিখ বা তাৰ 20 তাৰিখৰ পূৰ্বে যেতিয়া প্ৰকাশ কৰিব, মই এটা নতুনকৈ ভিডিঅ' বনাই কেনেকৈ তেওঁলোকৰ বহিসমূহ চেক কৰিব লাগে তাৰ বিষয়ে অৱগত কৰিম। গতিকে সেই ভিডিঅ'টো আৰু এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লওক। গতিকে আজিৰ ভিডিঅ'টোত ইমানখিনি আছিল। যদি ভিডিঅ'টো লাইক লাগিল তেন্তে এটা লাইক কৰি দিব। ধন্যবাদ। জয় অসম।